সো আপোনালোকে ভিডিওটো শেষলৈকে চাওক সাই বাবা গাঁওখন আপোনালোকক দেখাম সাই বাবা ক'ত আছিলে কেনেকৈ আছিলে মেইন মন্দিৰটো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেন্তে আপোনালোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰক আৰু ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰি দিব ভিডিওটো কেনে লাগে তেন্তে বলক আজি ভিডিওটো আমি আৰম্ভ কৰোঁ গাড়ী আহিলে এতিয়া আমি প্ৰায় 15জনমান বন্ধু-বান্ধৱীসকল আজি আপোনালোকে যিটো ভিডিঅ' চাই আছে সেই এতিয়া যিটো ভিডিঅ' আপোনালোকে চাই আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় কাৰণ এই ভিডিঅ'টোত আপোনালোকক মই দেখাবলৈ গৈ আছোঁ সাই বাবা গাঁওখন সাই বাবা গাঁওখন আছে শিৰডি মহাৰাষ্ট্ৰ শিৰডি নামৰ জেগা এটুকুৰত আৰু সেই মই আপোনালোকক মন্দিৰটো যে দেখাম সাই বাবাৰ যিটো মেইন মন্দিৰ হয় আৰু সাই বাবা যিডাল গছৰ তলত তপস্যা কৰিছিল সেই গছডালো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সাই বাবাৰ যিখন সিংহাসন আছে সেই গোটেইখন সোণৰ হয় আৰু মুকুটখন যিটো মুকুট আছে সেই মুকুটটো সোণৰে হয় আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু লগতে মই যিটো মন্দিৰত গৈছোঁ সাই বাবা মন্দিৰ সেই মন্দিৰটোত বহুত লাখ হাজাৰ মানুহ আহে আপোনালোকক মই সেইবোৰো দেখাম আমি 3:30 বজাত আমি গৈ পাইছোঁ আৰু আমি 3:30 বজাত আমি তেওঁক দৰ্শন কৰিছোঁ বহুত ভাল লাগিছে মন্দিৰটোত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আমি কেনেকৈ গ'লোঁ কি কৰি গ'লোঁ আপোনালোকে সম্পূৰ্ণ চাওক আমি খাবলৈ যাওঁ হোটেল আহি পালোহি তো বহুত ভোক লাগিছে এতিয়া কেইটা বাজিছে এতিয়া বাজিছে 11টা বাজিলে 11টাই বাজিলে 10:35 মানে 11:30 বাজিব দিয়ক বাজিছে ভোক লাগিছে বহুত ভোক লাগিছে এতিয়া আমি গাড়ী পৰা নামিছোঁ ধুনীয়াকৈ এতিয়া খানা খাই হৈ গ'ল এতিয়া আমি গাড়ীত উঠিম বলক নিউ ইয়াৰ আমি আহি পালোহি চ' এই গাড়ীখন এতিয়া লগাইছোঁ চ' এতিয়া আমি শিৰডি আহি পাইছোঁহি আৰু আমি মৰ্ণিং আৰু মন্দিৰত আমি যিখিনি কেনেকৈ কি কৰোঁ গোটেই মন্দিৰটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম গোটেই আমি এতিয়া খোজকাঢ়ি আহি আছোঁ গাড়ীৰ পৰা চ' আমি ভাবিছিলোঁ যে ৰাতিপুৱা আহিম বুলি ৰাতিপুৱা আমি বেলেগ ঠাইলৈ যাব লাগিব চ' এতিয়া আমি খোজকাঢ়ি আহি আছোঁ মন্দিৰলৈ এতিয়া আমি গা ধুম চ' গা ধুই পেলাই আমি যাম মন্দিৰৰ ভিতৰত মন্দিৰৰ দৰ্শন কৰিম ত' এতিয়া আমি সকলোবোৰ খোজকাঢ়ি আহি আছোঁ গাড়ী বেলেগ জেগাত থৈছোঁ আপোনালোকক গোটেই মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এইটো সাই বাবা মন্দিৰত আমি গৈ আছোঁ তেনে ব'লক আৰু আপোনালোকে এইটো দেখাবলৈ চেষ্টা কৰিছোঁ এখন এতিয়া দেখিছে নহয় আৰু মই খালী হৈয়ে আহিছোঁ চাওক এতিয়া ত' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ ত' চাই থাকক সেইকাৰণে ত' আমি এতিয়া হোটেলত আমি গা পা ধুলোঁ ধুনীয়াকৈ এতিয়া আকৌ মন্দিৰলৈ যাম মন্দিৰৰ গোটেইটো আপোনালোকক দেখাম এতিয়া গামোচাখন লৈ লৈছোঁ লগত বলক এইটোৱে আছিলে আমাৰ হোটেলৰ ৰুমটো আপোনালোকে দেখিছে কিমান মানুহ এতিয়া ৰাতি 2:51 হৈছে আৰু নতুন বছৰৰ প্ৰথম দিনতে আহিছোঁ আমি সাই বাবাৰ মন্দিৰ দৰ্শন কৰিবলৈ চ' দেখিব পাইছে এতিয়াতো মানুহটো বহুত কমেই কৰোণা ভাইৰাছৰ কাৰণে আগতে বহুত মানুহ আছিলে আৰু মোক প্ৰথম আহিছোঁ কোৱা শুনিছোঁ বহুত মানুহ আহিছে মানে আগতে হৈছিলে আৰু দেখিছে এতিয়াই কিমান মানুহ ৰাতি 3টাই বজা নাই এতিয়াও দেখিব পাইছে ভিডিঅ'টো চাই থাকক আপোনালোকে ধুনীয়া ভিডিঅ' হ'ব এইটো কাৰণ আপোনালোকেও এইবিলাক জেগা আপোনালোকে দেখা নাই মন্দিৰটো আপোনালোকে হয়তো দেখা নাই মই আপোনালোকক সাই বাবাৰ মেইন মন্দিৰটো আপোনালোকক দেখাম ভিডিঅ'টো আপোনালোকে একদম ধুনীয়াকৈ চাব দেখিব পাইছে আপোনালোকে কিমান মানুহ আপোনালোকে দেখিব পাইছে বহুত মানুহ এই ৰাতি 3:30 বজাত যেতিয়া ইমানবোৰ মানুহ আহিছে আপোনালোকে এটাই ভাবক দিনত কিমান মানুহ হ'ব ৰাতিপুৱা সময়ত কিমান মানুহ হ'ব হয়তো আমি ৰাতিপুৱা সময়লৈকে নাথাকিবও পাৰোঁ ইয়াত চাওক কিমান মেইন মন্দিৰটো হেলাই যাবলৈ গৈ আছোঁ বহুত মানুহ আপোনালোকে চাই থাকক ভিডিঅ' দেখাই আছোঁ ইয়াত বহুত মানুহ আহিছে হাজাৰ মানুহ এতিয়া ৰাতি হৈ আছে আৰু ৰাতিপুৱাখিনি সময়ততো বহুত হ'ব মানুহ চ' এইটো হৈছে মেইন মন্দিৰটো এইটো মেইন মন্দিৰ চাই থাকক ভিডিঅ' বন্ধু-বান্ধৱীসকল আপোনালোকে সাই বাবাৰ মন্দিৰত দৰ্শন কৰিব বিচাৰে নেকি যদি বিচাৰে আপোনালোকে কমেণ্ট কৰক আৰু বেছি কমেণ্ট যদি আহি যায় তেন্তে বেছি কমেণ্ট বুলি নহয় মই ভিডিঅ'তে আপোনালোকলৈ আগবঢ়ামে কেনেকৈ আহিব কোন জেগাত আছে কি কৰে এইটো মই এটা
এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম আপোনালোকলৈ। আপোনালোকে কমেণ্ট কৰক আহিব বিচাৰে নেকি, কোন জেগাত আছে বুলি আপোনালোকে কমেণ্টটো কৰক। সেই মই জানিব বিচাৰিছোঁ যে কিমান মানুহ আহিব বিচাৰে। আৰু এই মন্দিৰটো দেখিব পাইছে, মন্দিৰ এটা এক্সট্ৰা মন্দিৰ, এইটো মেইন মন্দিৰ নহয়, এইটো মেইন মন্দিৰ ওচৰতে আছে, এইটো বেলেগ হয়। চ' মেইন মন্দিৰৰ ওচৰলৈ আমি গৈ আছোঁ এতিয়া বৰ্তমান। আৰু চাওক আপোনালোকে ইমান মানুহ ভিতৰত, মই কৈছোঁ ন এনেকুৱা মানুহ ভৰি দিব জেগা নাইকিয়া হৈ গৈছেগৈ। আৰু লগতে মন্দিৰটো বহুত ডাঙৰ বুলি ক'ব পাৰি, বহুতখিনি ডাঙৰ, লাখ লাখ মানুহ আহে। আৰু চাই বাবাৰ আগতে আপোনালোকে হয়তো কিছুমানে জানে কিছুমানে নাজানে, আগতে বাবাই সকলোকে খানা বনাই খুৱাইছিলে, ভাত বনাই খুৱাইছিলে। এতিয়াও এক্সট্ৰাকৈ এতিয়া ইয়াৰ কমিটি মানুহে এক্সট্ৰাকৈ হেৰি কৰি পেলাই খুৱাই, হেৰিও বেলেগ। আমি দিনত থকা হয়, দিনত অহা হয় আপোনালোকক সম্পূৰ্ণ সেইবিলাকো দেখালোঁ হয়, কিন্তু আমি এতিয়া মই আপোনালোকক মন্দিৰটো চৌপাশটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক ইয়াতে কিবা কিবি হয় চাগে, কিবা প্ৰগ্ৰাম হ'লে চাগে ইয়াতে হয়, এইটো হেৰি এটা ষ্টেজৰ নিচিনা। আৰু এতিয়া আমিও ভিতৰলৈ গৈ আছোঁ। চাওক আৰু মেইন মন্দিৰটোৰ ভিতৰত সোমাব হ'লে টিকেট ল'ব লাগে। টিকেটৰ পইচা নলয় বাৰু, আৰু টিকেটৰ পইচাটো মানে কি, আপোনালোকে গৈ পেলাই এটা আধাৰ কাৰ্ড দেখাব লাগিব। আধাৰ কাৰ্ড দেখুৱাৰ পিছত টিকেটটো লৈ পেলাই আপোনালোকে আহিব লাগিব। এতিয়া আমি বৰ্তমান চাওক আপোনালোকে এইখিনি জেগাতে এয়া কাউণ্টাৰ হয়, টিকেট দিয়ে। মই এতিয়া ইয়ালৈ আহি আছোঁ আৰু আধাৰ কাৰ্ড দেখাম, আধাৰ কাৰ্ডটো দেখালোঁ, টিকেটটো ল'ম, টিকেটটো লৈ পেলাই আকৌ লাইন পাতি মেইন মন্দিৰলৈ যাম। আৰু লগতে আৰু এটা কথা চাওঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, দেখা পাব গোটেইখিনি। আৰু লগতে এয়া দেখিছে কিমান লাইন, মাই গড কিমান যে লাইন। এই লাইনত থাকি লাষ্টত গৈ মই আধাৰ কাৰ্ড দি পেলাই এইয়া মই টিকেটটো লৈ ল'লোঁ। টিকেটটো লৈ আৰু কি কৰিম আৰু লাহেকৈ আৰু আহিলোঁ। আহি কৰি লৈ ধুনীয়াকৈ মানে কি আৰু লাইন ধৰিলোঁ। আৰু লাইন ধৰি আৰু কি ক'বা আৰু ইয়াত কি দেখা আছে মোবাইলত, যি হয় হ'ব আৰু দেখা যাব। আৰু ব'লকচোন মন্দিৰত সোমাই যাওঁ এবাৰ। এতিয়া তেন্তে কি কৰে এতিয়া ক্ষমা কৰিব বন্ধুসকল, কাৰণ মন্দিৰৰ ভিতৰত এলাউড নাছিলে, মোবাইল ফোন একো এলাউড নাই। চ' ফটো আছিলে, ফটো দি দিছোঁ আপোনালোকক মই গুগলৰ পৰা হেৰি কৰি পেলাই। দেখিব পাইছে গোটেই গছডালো আপোনালোকক মই দেখাই দিলোঁ। আৰু এইডালে হৈছে গছ আৰু মেইন মন্দিৰটো। আমি দৰ্শন কৰি আহিলোঁ গৈ। ত' আহি অলপ প্ৰসাদ অলপো লৈ ল'লোঁ। ত' এতিয়া ভাগৰ লাগিছে, অকণমান বহি লৈছোঁ। আৰু এইকেইটাও বহি আছে, সিহঁতো ভাগৰ লাগিছে। আৰু এইফালে দোকান দেখিছে, তাত আমি প্ৰসাদ ল'লোঁ আৰু কিবা কিবি ল'লোঁ। চ' আৰু এটা ভিডিঅ' আহিব, আপোনালোকে চাব। সেইটো ভিডিঅ'টো অলপ বেলেগ হ'ব, ইয়াতে হয়। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই। ভাবিলোঁ ময়ো কিবা এটা কিনি লওঁ বুলি, তাকে সোমাই গ'লোঁ দোকানত। দেখিলোঁ ইমানবোৰ বস্তু লেডিছৰ কিবা কিবি ঢেৰ, তাকে লৈ আহিলোঁ এযোৰ মই খাৰু ঘৰলৈ মোৰ মানুহজনী লৈ বুলি। চাই বাবা মন্দিৰ কি কৰিম আৰু দেখিব পাইছে, চাই বাবা এইটো ভালকৈ নাহে।